হাওৰাৰ পৰা এতিয়া আকৌ ভিক্টোৰিয়া মেমৰিয়েল পাৰ্কলৈ যাম, সেইকাৰণে বাছত উঠিছোঁ আৰু ভিক্টোৰিয়া মই বাছৰ পৰা নামিলোঁ আৰু ইয়াত খোজকাঢ়ি মই গৈ আছোঁ। 1 কিলোমিটাৰ মানে খোজকাঢ়িব লাগিব। খোজকাঢ়ি যাম, যাই আপোনালোকক মই দেখুৱাম, আপোনালোকে লগত থাকিব। থেংক ইউ। হেল্ল' ফ্ৰেণ্ড, মই ভিক্টোৰিয়া মেমৰিয়েল পাৰ্ক পালোঁৱে আৰু অলপ দূৰ আছে, বেছি দূৰ নাই আৰু পালোঁৱে আৰু মানে দেখিবলৈ ময়ো পূৰা এক্সাইট হৈ গৈছোঁ। মানে কেতিয়া পাওঁ বুলি ভাবি আছোঁ আৰু বহুত মানে কষ্টকৈ মোটামুটি অহা হ'ল। ইয়াত বাছেৰে উঠি আহিব লগা হ'ল। এতিয়া মই ভিক্টোৰিয়া মেমৰিয়েলটো মই চাম, বহুত মোৰ আশা আছিল চাবলৈ, পালোঁৱে আৰু সেই ভিক্টোৰিয়া মেমৰিয়েলৰ গম্বুজটো দেখা যায় ইয়াত। মই তাতে যাম এতিয়া। ঘোঁৰাবিলাক আছে, এইবিলাকক 100 টকা লাগে। ফিল্ডটো মানে ঘূৰাই দিব সিহঁতে, ফিল্ডটো ঘূৰাব। এই ফিল্ডটো ঘূৰালে সিহঁতৰ সেই ঘোঁৰাৰ চাৰ্জটো লয়। ধুনীয়া লাগিছে এইটো, চাওক। इसका नाम क्या रखा है भाई जी? रज्जो। इसका नाम रज्जो रखा है, बहुत सुंदर नाम रखा है। या हाँ, इधर मैं हूँ। हाँ, हम उठेगा, हम थोड़ा उधर घूम करके आज सारा दिन मैं हूँ। नहीं, हम उधर जा। হেল্ল' ফ্ৰেণ্ড, এই ডাঙৰ ফিল্ডটো যে দেখি আছে, এইটো কলকাতাৰ চবতকৈ ডাঙৰ ফিল্ড। এই ফিল্ডটোৰ নাম হ'ল ব্ৰিগেড ময়দান বুলি কয়। ইয়াত ডাঙৰ প্ৰগ্ৰাম ইয়াতে হয় কলকাতাৰ। এই ঘোঁৰাৰ গাড়ীবিলাক যে দিছে, এইবিলাক ভাড়া মাৰে আৰু সিহঁতৰ এটা এৰিয়া আছে, সেই এৰিয়ালৈকে এটা ৰাউণ্ড দি দিব, কিন্তু 500 ৰুপিজ সিহঁতে লয়। আৰু এনেকুৱা ধৰণৰ বহুত ঘোঁৰাৰ গাড়ী ইয়াত আছে। আৰু ইয়াত ছিংগেল ঘোঁৰাবিলাক যে আছে, সেই ছিংগেল ঘোঁৰাবিলাক যদি আপুনি উঠে, এই ফিল্ডত ৰাউণ্ড দিয়ে 100 টকা 150 টকা এনেকুৱা কৰি ভিজিট লয়। हाँ, हम उठेगा, हमारा इच्छा है उठेगा। দোস্ত, এই ৰাস্তাটো দেখিছে, একচুৱেলি এইটো ভিক্টোৰিয়া মেমৰিয়েল বাউণ্ডেৰী হয়, সেইকাৰণে মই দেখালোঁ। আৰু এই বাউণ্ডেৰীটো বিশাল দীঘল বাউণ্ডাৰী ৰাউণ্ড আছে এইটো, সেইকাৰণে মই এই ৱালটো মই আপোনালোকক দেখালোঁ। আৰু এই ফুকচাটো আৰু সকলো ঠাইতে আছে। বাপৰে, চাওক মানে কেনেকুৱা ধৰণৰ মেলা লাগি গৈছে, চাওক। আৰু দেখিবলৈ যিটো ধুনীয়া লাগিছে, মানে ধাৰণাৰ বাহিৰত। ৱাও, মানে নামে কামে চব মেমৰিয়েল ভিক্টোৰিয়েল যেনেকুৱা। ঘোঁৰাৰ গাড়ী চাওক, কিমান ধুনীয়াকৈ ঘোঁৰাৰ গাড়ী। অহ, দেখিবলৈ উঠিবলৈ মন গৈছে। এই পাৰ্কত মোটামুটি আপুনি যদি 5 দিনো যদি একেৰাহে ঘূৰি আপোনাৰ হেঁপাহ নপলাব। ফ্ৰেণ্ড, মই এতিয়া ভিক্টোৰিয়া মেমৰিয়েলৰ মেইন গেটেদি সোমাই গৈ আছোঁ। সোমাই দেখোঁ মানে চাবলগীয়া এটা দৃশ্য আছে ইয়াত, ভিউ দাম। গতিকে মই আপোনালোকক গোটেইখিনি ভিউ দেখাম, চাওক। এইটো দোস্ত, এয়া হৈছে ভিক্টোৰিয়া মেমৰিয়েলৰ আউটছাইড। এইটো মই এই আউটছাইডৰ পৰা এই শ্বটটো লৈছোঁ।
চাৰিআলি হয় এইটো মেইন পাৰ্কৰ। এতিয়া কোনফালে টিকেট কাটে চাওঁচোন, টিকেট কাউণ্টাৰ কোনফালে আছে মই সেইটোৱে দেখোঁ আগত। টিকেট কাউণ্টাৰৰ ফালে যাওঁ। কি মইতো ইয়াত তালা মালা বিচাৰি পোৱা নাই, এনেকুৱা কণ্ডিশ্যন হৈছে ইয়াত। সেইতে টিকেট কাউণ্টাৰ আছে এইটো। মই টিকেট কাউণ্টাৰ পিনে গৈ আছোঁ এতিয়া। টিকেট কাটিব লাগিব, টিকেট কাটাৰ পাছতহে সোমাব পাৰিম। ওৰে বাপৰে বাপ, কি ৰে হে, চালে আপুনি চায়ে থাকিব মন যাব পাৰোঁ। মানে খুব ভাল লাগিছে আৰু মানুহে মানুহ পৃথিৱীৰ গোটেই মানুহ ইয়াতে কৰিছে। এই টিকেট কাউণ্টাৰত আহিলোঁ মই। টিকেট কাউণ্টাৰ হয় এইটো। মই টিকেট কাউণ্টাৰ টিকেট কাটিম এতিয়া। এক টিকেট দিছে हमको। মই টিকেট কাটিলোঁ, টিকেট কাটিছোঁ। এতিয়া টিকেট কাটি সিনা আকৌ কিহত যাম এতিয়া। হাই রে হাই, কি পার্ক বনাইছে রে হে, মানে পাৰ্কৰ আপুনি এনেকুৱা ধৰণৰ পাৰ্ক বনাইছে, মানে মই আচৰিত খাই আছোঁ। কোনফালেদি যাওঁ আৰু নাযাওঁ, এনেকুৱা কণ্ডিশ্যন হৈ গৈছে। মই আপোনালোকক আগৰ ফালটো মই দেখাই আছোঁ। দোস্ত, এই পুখুৰীটো যে দেখিছে, বিশাল আকাৰৰ পুখুৰী হয় এইটো। আৰু এনেকুৱা ধৰণৰ পুখুৰী কেইটামান আছে ইয়াত। হেল্ল' দোস্ত, এই সৰু সৰু বক্সবিলাক যে দেখিছে, একচুৱেলি এইবিলাক হ'ল প্ৰজেক্ট মেপিং শ্ব' বুলি কয়। সন্ধিয়া 6টা বজাত দেখায় নেতাজী সুভাষ চন্দ্ৰ বসুৰ ভাৰত স্বাধীনৰ জীৱনৰ কাহিনী দেখায়। মই এই ভিডিঅ'টো ইয়াত লোড দিছোঁ, পাৰিলে আপোনালোকে চাব। পাৰ্ট 1 দিছোঁ। লগতে মেপিং শ্ব'ৰ মই টিকেটটো দেখাই আছোঁ। এয়া হয় টিকেট।